নমস্কাৰ মনোৰঞ্জন গোহাঁই মোৰ নাম আজি মই আলোচনা কৰিম নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে তো আমি জানো যে নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক মানুহে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰে বিভিন্ন ধৰণৰ নিগেটিভ ভাৱ মনত তেওঁলোকে ৰাখে এইটো কাৰণে তেওঁলোকে নিগেটিভভাৱে ৰাখে যে তাৰ ওপৰত কোনো ধৰণৰ তেওঁলোকৰ অধ্যয়ন নাথাকে কিন্তু যিসকল ব্যক্তিয়ে নেটৱৰ্ক মাৰ্কেটিংটো অধ্যয়ন কৰে তো সেইসকল ব্যক্তিয়ে আজি তাৰিখত এনেকৈ ধৰণৰ মন্তব্য প্ৰদান কৰে যে পৃথিৱীৰ ভিতৰত এটা অন্যতম এটা ৰাস্তা হয় বেষ্ট বিজনেছ অপৰচুনিটি তো মই আজি আলোচনা কৰিম যে যিসকল ব্যক্তিয়ে নেটৱৰ্ক মাৰ্কেটিংটো অধ্যয়ন কৰাৰ পাছত তেওঁলোকে বেষ্ট বিজনেছ অপৰচুনিটি বুলি কয় তো কিয় তেওঁলোকে বেষ্ট বিজনেছ অপৰচুনিটি বুলি কয় তাৰ ওপৰত মই অলপ আলোচনা কৰিম মাত্ৰ 5টা মই পইণ্টৰ ওপৰত আলোচনা কৰিম আজি আৰু মই যি 5টা পইণ্ট মই আলোচনা কৰিম এই 5টা পইণ্ট চোৱাৰ পাছত মই 100% গেৰাণ্টিকৈ ক'ব পাৰোঁ যে আপোনাৰ এই বিশ্বাসটো হৈ যাব এই মাত্ৰ 5টা পইণ্ট চোৱাৰ পাছত যে হয় নেটৱৰ্ক মাৰ্কেটিং ইজ দি বেষ্ট বিজনেছ অপৰচুনিটি ইন দি ৱৰ্ল্ড এই 5টা পইণ্টৰ ভিতৰত প্ৰথমটো পইণ্ট হৈছে ফাইনেন্সিয়েল ফ্ৰীডম অজস্ৰ টকা পইচা আমি মানুহে অজস্ৰ টকা পইচা বিচাৰোঁ অজস্ৰ টকা পইচা আমি এইটো কাৰণে বিচাৰোঁ আমাক চলি থাকিবৰ কাৰণে নহয় চলি থাকিবৰ কাৰণে অজস্ৰ ৰাস্তা আছে ইনকম কৰিবৰ কাৰণে আপোনাক মোক ফাইনেন্সিয়েল ফ্ৰীডম বা অজস্ৰ টকা পইচা আপোনাক মোক এইটো কাৰণেই প্ৰয়োজন হয় আপোনাৰ মোৰ বুকুত যিবিলাক সপোন সোমাই আছে সেই সপোনবিলাক পূৰণ কৰিবৰ কাৰণেহে আপোনাক মোক অজস্ৰ টকা পইচা প্ৰয়োজন 2 নম্বৰ পইণ্টটো হৈছে টাইম ফ্ৰীডম মই টাইম ফ্ৰীডম এইটো ক'বলৈ বিচৰা নাই আপুনি বোলে 9টা বজাত আপুনি অফিচত সোমাইছে 4টা বজাতহে বোলে ওলাব পাৰিছে মই সেইটো টাইম ফ্ৰীডম মই ক'বলৈ যোৱা নাই মই এইটো ক'বলৈ যোৱা নাই আপোনাৰ বোলে মা বোলে গা ভাল নাইকিয়া হৈছে দেউতা বোলে গা ভাল নাইকিয়া হৈছে কিন্তু আপুনি ছুটি পোৱা নাই তো মই সেইটো টাইম ফ্ৰীডম মই ক'বলৈ যোৱা নাই মই টাইম ফ্ৰীডম এইটো ক'বৰ কাৰণে গৈছোঁ আপুনি মন গৈছে ফুৰিবলৈ যাব পাৰিছে মন গৈছে আপুনি আমুকলৈ যাব পাৰিছে মন গৈছে আপুনি তামুকলৈ যাব পাৰিছে মই সেইটো কৈছোঁ টাইম ফ্ৰীডম গতিকে আমি টাইম ফ্ৰীডম বিচাৰোঁ 3 নম্বৰ পইণ্টটো হৈছে ফেমিলি ছিকিউৰিটি মই ফেমিলি ছিকিউৰিটি মই এইটো ক'ব বিচাৰিছোঁ আজি আপুনি যেনেকৈ ধৰণে চলি আছে আজি আপোনাৰ ফেমিলি যেনেকৈ ধৰণে চলি আছে আহিবলগীয়া দিনতো আপুনি থাকিলেও নাথাকিলেও যাতে আপোনাৰ ফেমিলি তেনেকৈ ধৰণে চলি যায় সেই ব্যৱস্থাটোক কৈছোঁ মই ফেমিলি ছিকিউৰিটি 4 নম্বৰ পইণ্টটো হৈছে ৰেছপেক্ট বা লিডাৰশ্বিপ আমি জানো যে আজি দেশত জীৱ জন্তুৰ ৰেছপেক্ট বিচাৰে আমিতো মানুহ হয় গতিকে আমিতো ৰেছপেক্ট বিচাৰোঁ হয়নে নহয় 5 নম্বৰ পইণ্টটো হৈছে ছ'চিয়েল ছাৰ্ভিচ আমি সমাজৰ কাৰণেও কিবা এটা কৰাটো আমি বিচাৰোঁ গতিকে আমি মনে বিচৰা এই 5টা বস্তু ফাইনেন্সিয়েল ফ্ৰীডম ফেমিলি ছিকিউৰিটি টাইম ফ্ৰীডম ৰেছপেক্ট আৰু ছ'চিয়েল ছাৰ্ভিচ এই 5টা বস্তু এক জেগাত থকা এইখন পৃথিৱীত ইনকমৰ কিবা ৰাস্তা আছে জানো মই ভাবোঁ ইনকমৰ এনেকুৱা ধৰণৰ একো ৰাস্তাই নাই যি 5টা বস্তু এক জেগাতে পোৱা যায় মইহে কৈছোঁ যে আমি মনে বিচৰা এই 5টা বস্তু নেটৱৰ্ক মাৰ্কেটিঙত আছে কিন্তু আছেনে নাই মই প্ৰমাণ কৰি দেখাইছোঁ আকৌ প্ৰথমটো পইণ্ট হৈছে ফাইনেন্সিয়েল ফ্ৰীডম গতিকে এখন পৃথিৱীৰ কথা বাদ দিয়ক এখন ভাৰতবৰ্ষৰ কথা বাদ দিয়ক এখন অসমৰে এনেকুৱা বহু ব্যক্তি আছে যাৰ মাহেকীয়া ইনকম আজি দেশত মিনিমাম 10 লাখ টকা গতিকে আমি জানো সেই বহু ব্যক্তিয়ে যদি আজি তাৰিখত যদি নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে যদি মিনিমাম 10 লাখ টকা যদি ইনকম যদি কৰি থাকিব যদি পাৰে তো 100% আপুনি ময়ো কৰিব পাৰোঁ গতিকে মই ভাবোঁ মিনিমাম 10 লাখ টকাও যদি আপোনাৰ মোৰ ইনকম হয় গতিকে আপোনাৰ মোৰ বহুত থকা সেই সৰু সৰু সপোনবিলাক আপুনি মই পূৰণ কৰিব পাৰোঁ গতিকে আমি এটা কথাই গম পালোঁ যে নেটৱৰ্ক মাৰ্কেটিঙত ফাইনেন্সিয়েল ফ্ৰীডম আছে 2 নম্বৰ পইণ্টটো হৈছে আকৌ টাইম ফ্ৰীডম গতিকে আমি জানো যে পইচা 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 বুলি আপুনি হোল লাইফ কষ্ট কৰি থকাতকৈ জীৱনৰ মাত্ৰ 2টাৰ পৰা 5টা বছৰ সময় আপুনি নেটৱৰ্ক মাৰ্কেটিঙত দিয়ক আপুনি জীৱনত পইচাৰ কাৰণে আপুনি কাম কৰিব নালাগে আৰু মই ভাবোঁ 2টাৰ পৰা 5টা বছৰৰ ভিতৰত আপোনাৰ যিটো নেটৱৰ্ক যিটো প্ৰস্তুত হ'ব সেই নেটৱৰ্কটোৰ জৰিয়তে আপুনি কাম কৰিলেও নকৰিলেও ঘৰখনলৈ যদি ইনকম যদি আহি থাকে আপোনাৰ ওচৰত সময়ে 3 নম্বৰ পইণ্টটো হৈছে ফেমিলি ছিকিউৰিটি এতিয়া কথাটো এনেকুৱা ধৰণৰ আপুনি যিসকল ব্যক্তিক আপোনাৰ হাতৰ জৰিয়তে যিসকল ব্যক্তিক আপুনি ব্যৱসায়টোলৈ আনিছিলে সেইসকল ব্যক্তি আপোনাক ভাল পাই কাৰণে আহিছিলে জানো কেতিয়াও নহয় প্ৰত্যেকেই নিজৰ ইনকমৰ কাৰণে আহিছে গতিকে আপুনি থাকিলেও নাথাকিলেও সেইসকল ব্যক্তিয়ে যিহেতু ব্যৱসায় কৰি থাকিব যিহেতু আপোনাৰ কাৰণে অহা নাই গতিকে আপোনাৰ ঘৰখনলৈ ইনকম গৈয়ে থাকিব গতিকে ফেমিলি ছিকিউৰিটি ইয়াত আছে আমি সকলোৱে জানো যে নেটৱৰ্ক মাৰ্কেটিঙে এনেকুৱা এটা ৰাস্তা হয় য'ত নমিনেশ্যন ফেচিলিটিৰ সুবিধা আছে 4 নম্বৰ পইণ্টটো হৈছে ৰেছপেক্ট বেলেগে কি সন্মান কৰে আপোনাক বাদ দিয়ক যিসকল ব্যক্তিক আপোনাৰ হাতৰ জৰিয়তে ইনকমৰ অপৰচুনিটি দিছে গতিকে সেইসকল ব্যক্তি আপোনাৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰে গতিকে সন্মান আছে ইয়াত আৰু মই এনেকৈ ক'ব বিচাৰোঁ গতিকে জিৰ'ৰ পৰা আপুনি হিৰ' হয় নেটৱৰ্ক মাৰ্কেটিঙত গতিকে আপোনাক বহু মানুহে ফ'ল' কৰিব আপোনাক ৰেছপেক্ট কৰিব আপোনাৰ জৰিয়তে ইনস্পায়াৰ হ'ব গতিকে সন্মান ইয়াত আছে ছ'চিয়েল ছাৰ্ভিচ 5 নম্বৰ পইণ্ট গতিকে নেটৱৰ্কাৰসকলে নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে কেনেকৈ ধৰণে সমাজ সেৱা কৰিছে তো আমি জানো যে আমাৰ এইখন দেশত বহুতো আনএমপ্লয়মেণ্ট ইউথ আছে যিবিলাক মানুহক আজি দেশত কৰ্ম এটা সংস্থাপনৰ এটা ৰাস্তা দিছে যিটো সময়ত এখন ভাৰতবৰ্ষৰ সমাজত জাতি ধৰ্ম ভিত্তিত বিভেদ আহিছে
সেইটো সময়তে হিন্দুৱে মুছলিমক, মুছলিমে জৈনক, জৈনে খ্ৰীষ্টানক, খ্ৰীষ্টানে হিন্দুক, তো তেনেকৈ ধৰণে ব্যৱসায়টো ইজনে সিজনক দি একতাৰ এনাজৰী সৃষ্টি কৰিছে। আৰু আমি সকলোৱে জানো উকিলৰ ইনকম কেতিয়া বৃদ্ধি হয়, যেতিয়া সমাজত বেয়া কাম যেতিয়া বেছি হয়। আৰু ডক্টৰৰ ইনকম কেতিয়া বৃদ্ধি হয়, যেতিয়া অঞ্চলত যেতিয়া বেমাৰ আজাৰ যেতিয়া বেছি হয়। আৰু এজন নেটৱৰ্কাৰ ইনকম তেতিয়াহে বৃদ্ধি হয় যেতিয়া লগত কাম কৰি থকা ব্যক্তিসকলৰ যেতিয়া ইনকম যেতিয়া বৃদ্ধি হয়। গতিকে আমি গম পালোঁ ফাইনেন্সিয়েল ফ্ৰীডম, টাইম ফ্ৰীডম, ফেমিলি চিকিউৰিটি, ৰেছপেক্ট আৰু ছ'চিয়েল ছাৰ্ভিচ নেটৱৰ্ক মাৰ্কেটিঙত আছে। গতিকে মই এনেকৈ ধৰণে ক'ব বিচাৰোঁ এই 5টা আমি মনে বিচৰা এই 5টা বস্তু যিহেতু পৃথিৱীৰ বেলেগ কোনো ইনকমৰ ৰাস্তাত নাই, গতিকে এটাই মাত্ৰ ৰাস্তাত আছে, সেইটো হৈছে নেটৱৰ্ক মাৰ্কেটিং। গতিকে আমি সেইকাৰণে ক'ব পাৰোঁ যে নেটৱৰ্ক মাৰ্কেটিং হৈছে এখন পৃথিৱীৰ অন্যতম এটা ৰাস্তা, বেষ্ট এটা অপৰচুনিটি।